ভালে আছেনে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ডিম্পু বৰুৱাৰ নাম শুনিছে নহয়নে বাৰু এইজন ইউটিউবাৰ বৰ্তমান সোশ্যাল মিডিয়াত সকলোৰে এক পৰিচিত মুখ ডিম্পু বৰুৱাই তেওঁৰ ইন্টাৰনেট জগতত নিজৰ কথাশৈলী আৰু সহজ সৰল ব্যক্তিত্বৰ দ্বাৰা সকলোৰে মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে ডিম্পু বৰুৱাৰ জীৱনৰ কিছুমান অধ্যায় আজি এই ভিডিঅ'টোৰ যোগেদি উল্লেখ কৰিবলৈ চেষ্টা কৰা হৈছে কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব আৰু ভিডিঅ'বোৰত মই কিদৰে ইয়াতকৈও উন্নত কৰিব পাৰো তলত কমেন্ট কৰি জনাবচোন আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো ডিম্পু বৰুৱা 6 আগষ্ট 1995 চনত নলবাৰীত জন্মগ্ৰহণ কৰিছিল ডিম্পু বৰুৱাই তেওঁৰ প্ৰাথমিক শিক্ষা মধুবন প্ৰাথমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছিল ডিম্পু বৰুৱা চৌখুটি হাইস্কুলৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁ কলেজীয়া জীৱনৰ পাতনি মেলিছিল নলবাৰী ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমীৰ জুনিয়ৰ কলেজত ডিম্পু বৰুৱাৰ এমএ আছিল ইংলিছ বিষয়ত ডিম্পু বৰুৱাৰ দেউতাকৰ নাম হৈছে প্ৰীতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম হৈছে লতিকা বৰুৱা এতিয়া আহিলে ডিম্পু বৰুৱাৰ প্ৰেয়সীগৰাকীৰ নাম কি ডিম্পু বৰুৱাৰ এতিয়ালৈকে কোনো প্ৰেয়সী নাই যদি এই তথ্য মই ইন্টাৰনেটৰ পৰা পাওঁ তেতিয়াহলে আপোনালোকক এই ভিডিঅ'টোত মই আপডেট কৰি দিম পিছত আপোনালোকে চাব পাৰিব ডিম্পু বৰুৱাৰ প্ৰিয় খাদ্য হৈছে মাটন আৰু ডিম্পু বৰুৱাৰ প্ৰিয় অভিনেতা হৈছে ৰবি শৰ্মা আহকচোন বন্ধুসকল ডিম্পু বৰুৱাৰ প্ৰফেশ্যননো কি চাওঁ ডিম্পু বৰুৱাৰ দুটা ইউটিউব চেনেল আছে এটাৰ নাম হৈছে ডিম্পু বৰুৱা আৰু আনটোৰ নাম হৈছে ডিম্পু'চ ব্লগ ইয়াৰ লগতে তেওঁ এটা গেমিং চেনেলতো হাত দিছিল কিন্তু কিবা কাৰণত সেই চেনেলটো বন্ধ কৰি দিব লগা হ'ল বাৰু ইয়া যি কি নহওক ডিম্পু বৰুৱা ইউটিউব চেনেলত ডিম্পু'চ ব্লগত বৰ্তমান তেওঁৰ 13.9 লাখ সাবস্ক্ৰাইবাৰ আছে আৰু তেওঁ এই ইউটিউব চেনেলটোৰ পৰা প্ৰতি মাহে সোশ্যাল ব্লেড নামৰ এটা ৱেবছাইটৰ পৰা পোৱা তথ্য অনুসৰি প্ৰায় 1,46,000 টকা ইনকম কৰি থাকে আৰু কেতিয়াবা ইয়াতকৈ বেছি হৈ যায় ইয়াৰ পৰিৱৰ্তে ডিম্পু বৰুৱা ইউটিউব চেনেলটোৰ মুঠ সাবস্ক্ৰাইবাৰৰ পৰিমাণ হৈছে 10.7 লাখ আচৰিত নহয়নে বাৰু বন্ধুসকল অসমত এটা ইণ্ডিভিজুৱেল ইউটিউবাৰে 10 লাখ 13 লাখ সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰাটো এটা সাংঘাতিক বিষয় বাৰু এয়া যি কি নহওক ডিম্পু বৰুৱাই তেওঁৰ ডিম্পু বৰুৱা ইউটিউব চেনেলটোৰ পৰা প্ৰতি মাহে 90,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে তেওঁৰ মুঠ প্ৰতি মাহে উপাৰ্জন হয়তো 2-3 লাখ এমাহত তেওঁ ইনকম কৰিবলৈ সক্ষম হৈ যায় দুইটা চেনেল যদি লগ লগাই দিও আৰু স্পন্সৰশ্বিপৰ কথা বেলেগেই ডিম্পু বৰুৱাই কমসে কম কোনোবাৰ মাহত তেওঁ 4-5 লাখ টকা ইনকম কৰে আপোনালোকৰ যদি এই কথাত অকণো বিশ্বাস নাই কিন্তু আপোনালোকে বিশ্বাস কৰিবলৈ বাধ্য হ'ব ডিম্পু বৰুৱাতকৈ কম ভিউজ বা কম সাবস্ক্ৰাইবাৰ থকা চেনেলে ইয়াতকৈ বেছি টকা ইনকম কৰে সেইবাবে ডিম্পু বৰুৱাই 4-5 লাখ টকা প্ৰতি মাহে ইনকম কৰে এই কথাত কোনো সন্দেহ নাই বাৰু বন্ধুসকল ভিডিঅ'টো আজিলৈ মানে আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ এনেদৰে চাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি থওক আৰু কমেন্ট কৰিব ভিডিঅ'টো ভাল লাগিলে নে বেয়া লাগিলে এইবিলাক কমেন্ট কৰিব আৰু মই কি ইমপ্ৰুভ কৰিব লাগে ভিডিঅ'টোত সেইবিলাকো কমেন্ট কৰিব এনেদৰে আপোনালোকে সাবস্ক্ৰাইব কৰি থওক মোৰ চেনেলটো আৰু আপোনালোকে সদায় নতুন নতুন ভিডিঅ' লাভ কৰি থাকিব অসমৰ বিষয়ে মই বহুবিলাক ভিডিঅ' দিম বুলি ভাবিছো সোশ্যাল মিডিয়াৰ লগত জড়িত আপোনালোকে এই ভিডিঅ'বিলাক চাবলৈ প্লিজ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব